7 বছৰৰ মূৰত আজি পুনৰবাৰ অনুষ্ঠিত হ'ল টেট পৰীক্ষা আৰু টেট পৰীক্ষাত এবাৰ এখন বিপৰীত ছবি দেখিবলৈ পোৱা গ'ল যেহেতু 8:30 বজাৰ পৰা আৰম্ভ হ'বলগীয়া হৈছিল টেট পৰীক্ষা আৰু তাৰ পূৰ্বে 8:15 লৈকে গেট খুলি নিদিয়াৰ ফলত হেচি ঠেলি পৰীক্ষা হলত সোমাবলগীয়া হ'ল শিক্ষাৰ্থী আমি জনাইছো আপোনালোকক এবাৰ শিক্ষাৰ্থীৰ বিলৈ পৰীক্ষাৰ কেইটামান মুহূৰ্তৰ পূৰ্বে সেই বিলৈ দেখিবলৈ পোৱা গ'ল 8:15 লৈকে গেট খুলি দিয়া নহল যাৰ পৰিপ্ৰেক্ষিতত হেচি ঠেলি পৰীক্ষাৰ্থী সোমাবলগীয়া হ'ল পৰীক্ষা হলৰ ভিতৰত আৰু প্ৰাগজ্যোতিষ কলেজ কৰ্তৃপক্ষৰ এই হেমাহিৰ বাবে এই ঘটনা সংঘটিত হৈছে আৰু হাৰাশাস্তিৰ সন্মুখীন হৈছে শিক্ষাৰ্থীসকল 8:15 লৈকে খুলি দিয়া হোৱা নাছিল প্ৰৱেশ দ্বাৰ দুজন মাত্ৰ আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব পৰা নাছিল সেই পৰিস্থিতি 2000 পৰ্যন্ত পৰীক্ষাৰ্থীৰ হৈছৈত উত্তাল হৈ পৰে প্ৰাগজ্যোতিষ কলেজ প্ৰৱেশ দ্বাৰৰ সন্মুখতে পৰিৰল পৰীক্ষাৰ্থীয়ে অনা বেগ আৰু কলেজ কৰ্তৃপক্ষৰ হেমাহি আৰু অমনোযোগিতাৰ বাবে এই সমস্যাই দেখা দিলে টেট পৰীক্ষাত আমি জনাইছো যেহেতু বহুতো নিয়ম বান্ধি দিলে টেট পৰীক্ষাত বিভিন্ন ধৰণৰ নিয়ম মোবাইল বা ইলেক্ট্ৰনিক সামগ্ৰী নিব নোৱাৰিব লগতে নিৰীক্ষণ কৰা হ'ব ভালদৰে পৰীক্ষাৰ্থীসকলক পুৱা 8:30 বজাৰ পৰা পৰীক্ষা আৰম্ভ হ'ব কিন্তু এইখন দৃশ্য দেখিলে আপোনালোকে গম পাব যে কিদৰে সেই পৰীক্ষাৰ্থীসকলে এইদৰে পৰীক্ষা হলত প্ৰৱেশ কৰিছে কাৰণ 8:15 লৈকে প্ৰাগজ্যোতিষ কলেজ কৰ্তৃপক্ষই গেটখন খুলি দিয়া নাছিল যাৰ পৰিপ্ৰেক্ষিতত হেঁচা ঠেলা কৰি তেওঁলোক ভিতৰত প্ৰৱেশ কৰিবলগীয়া হৈছিল আৰু প্ৰায় 2,500 শিক্ষাৰ্থী আছিল আৰু তেওঁলোকে হৈছৈ লগোৱাৰ পাছতহে প্ৰাগজ্যোতিষ কলেজৰ কৰ্তৃপক্ষই সেই গেটখন খুলি দিয়ে আৰু বহু পৰীক্ষাৰ্থীৰ যিসমূহ বেগ আছে তেওঁলোকে সামগ্ৰী লৈ আহিছিল সেই সকলোবোৰ প্ৰৱেশ দ্বাৰৰ সন্মুখতে পৰি থকা পৰিলক্ষিত হ'ল এক প্ৰকাৰ এক উত্তাল পৰিৱেশৰ সৃষ্টি হ'ল আৰু কলেজ কৰ্তৃপক্ষৰ হেমাহি আৰু অমনোযোগিতাৰ বাবেহে এনে ঘটনা সংঘটিত হোৱাৰ এক অভিযোগ তেওঁলোকে উত্থাপিত কৰিছে পুনৰ জনাইছো আপোনালোকক টেট পৰীক্ষা আজি আৰম্ভ হৈছে আজি হৈছে টেট পৰীক্ষা আজি অনুষ্ঠিত হৈছে যাৰ পৰিপ্ৰেক্ষিতত আজি যিসকল শিক্ষাৰ্থী আছিল বা যিসকল পৰীক্ষাৰ্থী আছিল তেওঁলোকৰ মাজতে এনে ধৰণৰ ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হ'ল প্ৰাগজ্যোতিষ কলেজৰ যিসকল কৰ্তৃপক্ষ তাত অনুষ্ঠিত হ'বলগীয়া পৰীক্ষা কেন্দ্ৰত তেওঁলোকে গেট খুলি নিদিয়াৰ ফলত এক প্ৰকাৰ উত্তাল পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ল এইদৰে হাৰি পাতি পথৰ মাজতে ৰৈ থাকিবলগীয়া হৈছে এইসকল শিক্ষাৰ্থী এফালে বৰষুণ দি আছিল আৰু যাৰ পৰিপ্ৰেক্ষিতত শিক্ষাৰ্থীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল কাৰণ তেওঁলোক পুৱাৰে পৰা আহি উপস্থিত হৈছিল 8:30 বজাৰ পৰা যিহেতু পৰীক্ষা আৰম্ভ হোৱাৰ কথা আছিল কিন্তু 8:15 লৈকে তেওঁলোকে গেট খুলি নিদিলে আৰু প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ যিসকল কৰ্তৃপক্ষ তেওঁলোকৰ হেমাহিৰ বাবে এইদৰে হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হ'ল এইসকল পৰীক্ষাৰ্থী